তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কালি এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিবলগীয়া হ'ল। সেইটো বহুত মোৰ ভাল লগা এটা আকৌ আজি এটা ভাল লগা দিন। কাৰণ কেলৈ মই কালি ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁ যে মোৰ উৰি যোৱা ভাটৌজনী কিদৰে ঘূৰি আহিছিলে। মই আপোনালোকক কৈছিলোঁ যে যদি ভাটৌজনী আকৌ ঘূৰি যায় মই আপোনালোকৰ সেই দৃশ্যাংশ আপোনালোকৰ মাজত দেখাম বুলি, কিন্তু মই ব্যস্ত থাকোঁতে সেইটো দেখাব নোৱাৰিলোঁ। তাই গৈছিলেগৈ। কিন্তু আজি ৰাতিপুৱা মোৰ দোকান আছে, মই দোকান খুলিছোঁ। দোকানখনৰ সন্মুখৰ যিজোপা বকুল গছ আছে, এই গছজোপা আপোনালোকে দেখিছে। এই বকুল গছজোপাত দুজনী ভাটৌ চৰাই ৰৈ আছে। মই আপোনালোকক দেখাব বিচাৰিছোঁ, চাওকচোন। দুজনী ভাটৌ চৰাই, এই দুজনী ভাটৌ চৰাই ৰৈ আছে। বৰষুণ আহিছিলে, বৰষুণৰ কাৰণে চৰাই দুজনী ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰষুণত তিতি জুৰুলি জুপুৰি দুজনী ভাটৌ চৰাই। তাৰ নিশ্চিতভাৱে এই যোনজনী মুখখন মেলিছে, এই চৰাইজনী নিশ্চিতভাৱে কালি অহা মোৰ সেই ভাটৌজনী। আৰু মই অনুমান কৰিছোঁ লগত যিজনী লৈ আহিছে আজি, সেইজনী মোৰ সেই আগৰ 3জনী ভাটৌৰ আৰু 2 নম্বৰজনী। গতিকে মই বেক কেমেৰাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই দোকানখনৰ এই সৰু এজোপা গছৰ নিচেই তলত দুজনী চৰাই বহি আছে, চাওকচোন। মই আচৰিত হৈছোঁ, সম্পূৰ্ণ 1 বছৰৰ পিছত কেনেকৈ মনত থাকিব পাৰে ইহঁতে। আৰু মই তেতিয়ালৈকে দোকান অ'পেন কৰা নাছিলোঁ, দোকান খোলা নাছিলোঁ। কিন্তু মই ইয়াত থাকোঁ বুলি জানি নে কি মই সেইটো ক'ব পৰা নাই। দোকানখনৰ সন্মুখত আহি দুজনী চৰাই ৰৈ আছেহি। তো এইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এইটো কথা মই ভাবি পোৱা নাই, কি কাৰণে আহিছে বা কি কথা। আকৌ যাবগৈ নেকি সেইটো নেজানিছোঁ মই এতিয়ালৈকে। আৰু হয়তো আৰু এদিন পিছত হয়তো ইজনীকো লৈ আহিব পাৰে, সেইটো মই ক'ব পৰা নাই। কিন্তু বহুত ভাল লগা। মই ইহঁতক এতিয়া আকৌ খাবলৈ কিবা যাচিম। কালি ইহঁতক যাচিছিলোঁ খাবলৈ, আৰু মই খাবলৈ দি থৈ ইহঁতক মোৰ কামত ব্যস্ত হৈ পৰিছিলোঁ। তাৰপিছত মই দেখিছিলোঁ যে থোৱা ঠাইডোখৰত চৰাইজনী নাছিলে। কিন্তু আজি ৰাতিপুৱা মই দেখিছোঁ বৰষুণ যাক শেষ হোৱাৰ পিছত মই যেতিয়া দোকানখন খুলিছোঁ, এই গছজোপাত দুজনী ভাটৌ চৰাই বহি আছে। মই নিচেই কাষত, মই হাতে চুই আছোঁ, কিন্তু উৰি যোৱা নাই ইহঁতে। এইটো চাওক, মই চুই আছোঁ। কি চাউণ্ড দিছে, এয়া চুই আছোঁ। কেনেকৈ চিনি পাইছে, এয়া খুব এটা অসম্ভৱ কথা। বহুত এইটো কি ক'ম আৰু, ইয়াত ক'বলগীয়া একো শব্দ নাই, শব্দবিহীন এটা পৰিৱেশ। বহুত ভাল লাগিছে মোৰ। কি ক'ম আৰু, ইমানখিনি আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ। যদি চৰাইকেইজনী মোৰ লগত থাকি যায়, তেনেহ'লে আপোনালোকৰ এই চৰাইকেইজনী কি কৰিছে, কেনেকৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যদি গুচি যায় তেনেহ'লে নোৱাৰিম আৰু। গতিকে চাওঁচোন ইহঁতে কি কৰে। মই এনেদৰে থাকিব দিম, এই গছজোপাতে খাবলৈ দিম। ৰ'ব, এতিয়া ইহঁতক কিবা এটা যাচি চাওঁ মই।
খুব ভাল লগা পৰিৱেশ, খুব ভাল লাগিছে মোৰ আজি। তো মই এই ভাটৌকেইটাক এতিয়া মই ইহঁতক খাবলৈ কিবা যাচিম আৰু তাৰপিছত ইহঁতৰ নিজৰ কথা আৰু থাকে নে উৰি যায়। ইহঁতৰ ঘৰটো এতিয়াও মই যেনেদৰে থৈছিলোঁ এতিয়াও তেনেকৈ আছে। গতিকে পিছৰ আপডেটবিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি ভিডিঅ'টো সঁচাকৈ আচৰিতজনক লাগিছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম।